অসমীয়া ৰান্ধনীঘৰলৈ আপোনাক স্বাগতম। আজি বনাব লৈছোঁ কলা বৰা চাউলৰ এটা খুব ধুনীয়া ৰেচিপি আৰু একদম সহজ, একদম ইজি আৰু দেখিবলৈ খুব ধুনীয়া। আপুনি দেখিয়ে গম পাইছে নহয়নে? আৰু আপুনি হয়তো জানে কলা বৰা চাউল কেনেকৈ বনাব লাগে আৰু ইয়াৰ সিজোৱা পদ্ধতিটো। আৰু যিসকলে এই কলা বৰা চাউলটো সিজাব নাজানে বা তেওঁলোকৰ অলপ মনত কনফিউজন আছে, মই তেওঁলোকৰ কাৰণে আজি লৈ আহিছোঁ কেনেধৰণে এই কলা বৰা চাউলটো সিজাব লাগে বা কিমান ঘণ্টা তিয়াব লাগে ইত্যাদি ইত্যাদি। আৰু আহকচোন তেনেহ'লে আজি আমি বনাওঁ এই কলা বৰা চাউলৰ এটা খুব ধুনীয়া ৰেচিপি। আপুনি এইবিধ ৰেচিপি খায়ো খুব ভাল পাব, লগতে আনক খুৱায়ো ভাল পাব, কাৰণ খুব সুন্দৰ হয় আৰু দেখিবলৈ লগতে খাবলৈ খুব টেষ্টি হয় আৰু ল'ৰা ছোৱালীও খুব ধুনীয়াকৈ খাব। আৰু আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টি নিশ্চয় ভাল পাব। আৰু লগতে আমাৰ ভিডিঅ'টি ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটি দবাবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন আমি বনাওঁ কলা বৰা চাউলৰ এবিধ সুস্বাদু, খুব খাই ভাল লগা এবিধ সুন্দৰ ৰেচিপি। ইয়াত মই চাউল লৈছোঁ 1 কাপ আৰু এই চাউলখিনি মই 5-6 ঘণ্টাৰ আগতে মানে ৰাতিপুৱাতে মই তিয়ালোঁ আৰু ভালদৰে ধুই ইয়াৰ ক'লা পানীখিনি আঁতৰি যাবলৈ দিলোঁ। ক'লা পানীখিনি মই নিগৰাই দিলোঁ আৰু খুব ভালদৰে ধুলোঁ, কাৰণ এই ক'লা চাউলৰ পৰা বহুত বেছি ক'লা পানী ওলায়। সেইকাৰণে আপুনি ভালদৰে ধুব। ধুই মেলি ক'লা পানী সম্পূৰ্ণ আঁতৰি গ'লে মানে সম্পূৰ্ণ নিগৰি গ'লে মানে তাৰপিছত আপুনি সিজাব। আৰু ক'লা চাউল সাধাৰণতে সিজাবৰ কাৰণে আমাৰ এই চাউলটো অলপ টান হয়, গতিকে কেইবাঘণ্টাও আমি সিজাবলগীয়া হয়, কেইবাঘণ্টাও আমি তিয়াবলগীয়া হয়। গতিকে এই কথাটো মন কৰিব। মই আকৌ এবাৰ কৈ দিছোঁ, এই ক'লা চাউলটো সিজোৱাৰ আগতে গোটেই ৰাতি তিয়াই থ'ব, নহ'লেও বা 5-6 ঘণ্টা তিয়াবই লাগিব, সেইটো মন কৰিব। এতিয়া মই এটা কুকাৰ লৈছোঁ, কুকাৰত মই এইখিনি দিম। এইখিনি কোমলাই লোৱা চাউল হয়, 1 কাপ লৈছোঁ মই। আৰু তাতে দিম পানী। পানী বেছি দিব নালাগে, কাৰণ চাউলটোৱে পানী খাইছেই নহয় বহুত, কিমান দেৰিৰ পৰা আমি তিয়াই থৈছোঁ, গতিকে ইয়াত কম পানী দিলেই হ'ব। ইয়াত মই এতিয়া পানী ঢালিম। পানীখিনি মানে চাউলখিনি ঠিক চিপচিপীয়া হ'ব লাগে, অকণমান থাকিলেও একো নাই। এয়া চাওক, মই আধা কাপমান পানী দিছোঁ, দেখিছেনে? পানী বহুত কম পানী দিছোঁ, কাৰণ পানী অলৰেডি চাউলটোৱে খালেই কাৰণে বেছি পানী দিব নালাগে। আৰু বেছি পানী দিলে মানে আপোনাৰ চাউলটো হেৰিহে হ'ব, মানে বেছি পনীয়াহে হ'ব। বছ, এতিয়া ঢাকোনখন মাৰি কম জুইত আমি সিজাম আৰু 6-7টামান হুইচেল দিব। তাৰপাছত আপোনাৰ ক'লা চাউলটো সিজিব আৰু তাৰপিছত আমি নেক্সট ষ্টেপটোলৈ যাম। এতিয়া ঢাকোনখন মাৰি 6-7টা হুইচেল মাৰিবলৈ দিব আৰু আপোনাৰ ক'লা চাউলৰ ভাতটো সিজিব। আৰু তাৰপিছতহে আমি পায়স কৰিম, পায়স বনাম মানে। আমাৰ 6-7টামান হুইচেল দিয়াৰ পিছত এয়া দেখিছেনে, একদম আন্ধাৰ লাগিছে নহয়নে? সেয়া চাওক, আমাৰ ক'লা চাউলখিনি সিজিলে। এতিয়া আমি তাতে দিম এটা ইলাচি দিম। এটা ইলাচি এনেকৈ ফালি দিব, নহ'লে বা গুটিকেইটা গুড়ি কৰি দি দিব। মই এইদৰে ফালি দি দিছোঁ আৰু এইদৰে ফালি দিব। আৰু তাতে দিব ঘি অকণমান। এইখিনি মোৰ ঘৰত বনোৱা ঘি হয়। ঘি সৰু চামুচেৰে 1 চামুচ এইদৰে ঘি অকণ দি দিব। আৰু লগতে দিব গাখীৰ কোনে অকণমান 2-3 চামুচমান এইদৰে দিব। আৰু দিম কনডেন্স মিল্ক। এইখিনি মোৰ ঘৰতে বনোৱা কনডেন্স মিল্ক। কালাৰটো অলপ বেছি ডাঠ হৈ গ'ল। মই ইয়াত আৰু বেলেগ চেনি নিদিওঁ, এই কনডেন্স মিল্কৰ যিটো মিঠা আমাৰ সেইটোৱে হ'ব। এয়া চাওক, কনডেন্স মিল্ক দিব, এইদৰে দিব। আপুনি কিমান মিঠা খায় সেইমতে দিব। এতিয়া এখন হেতা লৈ ভালদৰে আটাইখিনি মিহলাই দিব। এয়া চাওক, আৰু আপুনি ইচ্ছা কৰিলে বাদাম দিব পাৰে। চাওক, খুব ধুনীয়া হয়। এতিয়া অকণমান গৰম কৰি দিব সেইদৰে। এয়া চাওক কি ধুনীয়া হৈছে। এতিয়া গৰম কৰি দিব পাৰে, নহ'লে বা গৰম নকৰিলেও হ'ব। এয়া চাওক কি ধুনীয়া হৈছে। চাওক, একদম মানে খুব ধুনীয়া হৈছে, মানে একদম পনীয়া নহয় আৰু একদম মানে জোখৰ ভাল লগা। মানে মই এনেকুৱাটো ভাল পাওঁ, এই ধৰণৰ ডাঠ হ'লে ভাল পাওঁ। এয়া আমাৰ পায়সখিনি হৈ গ'ল, ক'লা চাউলৰ পায়স। মই ডাঠকৈ লৈছোঁ, আপুনি ইচ্ছা কৰিলে ইয়াত গাখীৰ ঢালি দিব পাৰে আৰু, কিন্তু মই পাতলকৈ লৈছোঁ, মই ডাঠকৈ খাম। মোৰ এইদৰে খাই ভাল লাগে মানে, কিন্তু পায়স বুলি ক'লে অকণ পনীয়া থাকে আৰু, কিন্তু মই ইমানটো খাম, মই ভাল পাওঁ এইদৰে।
এতিয়া প্লেটত বা বাটিত সজাই মেলি আমি পৰিৱেশন কৰিম। এতিয়া এইদৰে বাটিত ভৰাই ধুনীয়াকৈ ওপৰত সজাই পৰাই পৰিৱেশন কৰিব। আৰু এইখিনি ঠাণ্ডা হ'লেও খাই ভাল লাগে, গৰমে গৰমে খাই ভাল লাগে। এয়া চাওক, আৰু অকণমান দি দিছোঁ। এতিয়া মই ওপৰত সজাই দিম। বাদাম দি সজাব পাৰে, চেৰি দি সজাব পাৰে, পুদিনা দি সজাব পাৰে। আৰু এয়া চাওক, এতিয়া মই অকণমান সজাই দিম। এতিয়া মই ইয়াৰ ওপৰত অকণমান নাৰিকলৰ গুড়ি এইদৰে ছটিয়াই দিম, দেখিবলৈ ভাল লাগিব। আৰু ওপৰত চেৰি নাইবা টুটি ফুটি দি দিয়ক। মোৰ আজি চেৰি নাই, আজি চেৰি শেষ হ'ল, গতিকে টুটি ফুটিৰে কাম চলাইছোঁ। আৰু এয়া চাওক কি ধুনীয়া লাগিছে, সৰু ল'ৰা ছোৱালীয়ে কিমান ধুনীয়াকৈ খাব চাওকচোন। এয়া চাওক আমাৰ ক'লা বৰা চাউলৰ পায়স, ক'লা বৰা চাউল কনডেন্স মিল্কেৰে বনোৱা ক'লা বৰা চাউলৰ পায়স ৰেডি। এতিয়া আপুনি এইখিনি ঠাণ্ডা কৰিও খাই ভাল পাব, মানে ফ্ৰিজত থৈ, আৰু এনেদৰে গৰমে গৰমে খায়ো ভাল লাগে। এতিয়া আপুনি ক'লা বৰা চাউলৰ পায়সৰ সোৱাদ লওক। এইদৰে কনডেন্স মিল্ক দিলে মানে আপুনি চেনি বা গুড় একো দিব নালাগে, তাৰ মিঠাটোৱে হৈ যায়, খুব ধুনীয়া হয় খাবলৈ। এয়া চাওক, আমাৰ ক'লা বৰা চাউলৰ খুব ধুনীয়া কনডেন্স মিল্কেৰে বনোৱা পায়স ৰেডি হ'ল। আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে। আপুনিও এইদৰে বনাওক আৰু নিজেও খাওক আৰু আনকো খুৱাওকচোন, আপোনাৰ প্ৰশংসা নকৰাকৈ নেৰিব। আৰু আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টি নিশ্চয় ভাল পালে। তেনেহ'লে ভাল পালে যদি লাইক, শ্বেয়াৰ, কমেণ্টছ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনাক লগ পাম। নমস্কাৰ।